বন্ধুসকল আমি যাই আছোঁ এতিয়া মানে বাক্সা জিলাৰ সুবনখাটাৰ মানে লক্ষী মন্দিৰৰ পাছত যোনটো জংঘল আছে তাৰে পাছত যাই আছোঁ মানে জংঘলত যাই আছোঁ আমি তাতে কি হয় কি নহয় আপোনালোকে ভিডিঅ'ৰ সকলো চাব পাৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল ভিডিঅ'টো শেষকলৈকে চাই থাকিব আৰু আমাৰ চেনেলটো দয়া কৰি মৰম কৰি প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই তো টাউন মোক এৰি থৈ গেলাক এতিয়া মই আপোনালোকক এই ৰাইজৰ পুখুৰীত নামি ক'ত কি কৰিব লাগে দেখাম যা তো বন্ধুসকল ইয়াতে ওপৰৰ পৰা মোক ফেলে দিছি মই ইয়াতে নামলোঁ তো ৱেলকাম টু পাবজি মোবাইল তো পাবজি মোবাইল নহয় ৱেলকাম টু ডিস্কভাৰী অঁ চৰি ৱেলকাম টু মাই ডিস্কভাৰী তো বলক আমি এতিয়া আহন্দি যাই থাকোঁ এতিয়া কিবা দেখছোঁ মই এই কেমেৰা মানিবা গিয়া এইটো বহুত পুৰণা হাৰা এইটো কিহৰ হাৰা মই নাজানো ইয়াতে কেলছিয়াম থাকে এইটো যদি কাচাই থাকলা গৈ আমি ইয়াক খাব পাৰিলোঁ যাতে বেড লাগ এইটো কাচাই নাই তো এতিয়া বহুত জংঘল আছে আমি আহাতে অলপ অসুবিধা হৈছে লাহে লাহে আহি আছোঁ কাৰণ সাপ চাপ থাকিব পাৰে এই তই ভিডিঅ' কৰিব আহিছা নে কি কৰিব আহিছা হা এতিয়া কি দেখাই আছা মই মানুহ ইয়াতে আছোঁ हम बहुत देरी से यहाँ पर एको खावा नहीं पाता है হ'ব দে হিন্দী কল দিব নালাগে তই অঁ আমি ইয়াতে মানে বহুত দেৰি হ'লে একো খাব পৰা নাই এইবাৰ ভিডিঅ' ওলাইছে নেকি অঁ কাট यहाँ पर মানে জাগা গেলা বহুত ভাল ভাল দেখতা হে চিনাৰী চাওঁ আপোনালোকে দেখতা হে কি মজা লাগতা হে চিনাৰী হিন্দী নকবি না বে অসমীয়া মানুহ চাব অসমীয়াত কওঁ আমি অসমীয়া ডিস্কভাৰী বনাই আছোঁ তোৰ হিন্দী এনে অসমীয়া আনে তাতকৈ অসমীয়াতে কওঁ অঁ দে মানে এইগিলাখান জাগা গেলা বহুত ভাল আমাৰ চিনাৰী গেলা বহুত ভাল আপোনালোকে চাব পাৰে কেনেকুৱা জাগা বা আহিব পাৰে আপোনালোকে তো বন্ধুসকল আপোনালোকৰ যদি এনেকৈ ক'ৰবাত পানী পায় আপোনালোকে নাখক নাথাকিব ক'ৰবাত হাগামোটা নহ'ব এনেহেন পানী পালি বঢ়িয়াকৈ লেতেৰাখানে চাফা কৰি খাই দিব আৰু কিন্তু মই আজি পানী নাখাওঁ মই ঘৰৰ পৰা হাতে খাই আহিছোঁ এইটো এটা পুষ্টিকৰ পকা ইয়াতে বহুত ভিটামিন থাকে পুষ্টিকৰ মেল নাই পেট একদম ভোক লাগছি পেট কৰে আছে ইয়াক খাবই লাগব একদম লিংলি লাগছি ইন্দুৰৰ মাংস আনি লাগছি খাই বহুত টেষ্টি পকাটো খাই মানে মোৰ মুখখন একদম বয়া লাগছে একদম মুখ কেম্বা লাগছে তো কথা নাই সুখৰ কথা যে গছত দিলদাৰ লাগি আছে আৰু এবাৰ আহিছোঁ ক'ত সুবনখাটাৰ জংঘলত दाने दाने में मीठा मीठा लगता है আমি ইয়াতে নেটৱৰ্কৰ প্ৰব্লেম পাই আছোঁ বহুত টাৱাৰ নাই জেগাত ওচৰত নাই সেইকাৰণে মানে নেটৱৰ্কৰ প্ৰব্লেম পাই আছোঁ আমি কথাও পাতিব পৰা নাই ফোনত হেল্ল' মানে মই ভিডিঅ' কৰি আছোঁ এতিয়া ফোন অলপ পাছত ফোন কৰিবিচোন পাছত ফোন কৰিবি এই কেমেৰামেন এইটো মোৰ মতে এলিয়েনৰ গুণ নহয় মানুহৰ গুণ ক'ত মানুহৰ গুণ এশ আচ্ছা কাট কেমেৰা কাট কাহি বুনৰ মাজে মাজে আহি আমি এটা নদী পালোঁ এতিয়া ছাৰ বেছিকৈ মোক ধুলাক নেকি অলপ এই দুইবাৰে হ'ল ৰ জ্বৰ উঠোৱা আৰু নহ'লে বলক ফটকে আহ হ'ব দিয়ক এই কেমেৰামেনটো মানে অলপ বেছি কৰে মানে মোক য'তেও বোলে মই জোৰতে ক'ত জংঘল ঘূৰি আহিলোঁ তো বাই তো নেক্সট ভিডিঅ'ত লাভ পাম আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তো বন্ধুসকল আমাৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব